হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম এই ফুল এটা তাঁতশালত কেনেকৈ তুলিব পাৰি। যদি আপোনালোকে শিকিব বিচাৰে তেনেহ'লে শিকিব পাৰিব। মোক এজনী ভিউৱাৰ্ছে দেখুৱাব কৈছিলে কেনেকৈ ফুল তুলিব পাৰি। মই সৰু ফুল এটা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেওঁ নতুনকৈ শিকি আছে, যদি আপোনালোকেও বিচাৰে তেনেহ'লে শিকিব পাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ফুলটো মই আজি আপোনালোকক দেখুৱাম। এই ফুলটো বেছি দীঘল নহয়, সৰু হয়, সেইকাৰণে মই সৰুকৈ দেখুৱাইছোঁ কাৰণ বেছি টাইম নালাগে শিকিবলৈ। প্ৰথমে সৰুৰ পৰা ষ্টাৰ্ট কৰক। মই আগতেও কেইটামান ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক, সেইকেইটা চাই ল'ব যদি চোৱা নাই। গতিকে আজি মই এইটো দেখুৱাম আপোনালোকক, আৰু আপোনালোকে এইটো এটা চিধাকৈ ল'ব পাৰে। এইটো মই ওলোটাকৈ তুলিছোঁ কাৰণ মই এটা চাইডে তোলা আছে, সেইকাৰণে এইটো নেক্সট ফালে মই মেখেলাখনত তুলিব ওলাইছোঁ, সেইকাৰণে মই ওলোটাকৈ লৈছোঁ। এয়া দেখিছে এটা এক কণী, সেই এক কণীটোক আমি দুডাল সূতা যেতিয়া ৰাহত থাকে সেই দুডাল সূতাৰ এটা এক কণী বুলি কয়, আৰু সেই এক কণীটো মই ইয়াতে উঠাম। যেনেকৈ মই ইয়াতে এক কণীকৈ উঠাই লৈছোঁ, দেখা পাইছে এনেকৈ পাতল পাতলকৈ মই সমান জোখ কৰি লৈ পেলাই তেনেকৈ দুডাল সূতাক এক কণী বুলি কয়, আৰু সেই এক কণীটো মই উঠাই লৈছোঁ। আৰু ইয়াতে মই এতিয়া সূতা ভৰাই ল'ম, আৰু সূতা মই 6ডালকৈ লৈছোঁ। ইয়াতে ক'লা আৰু সোণালী কালাৰৰ সূতা মই লৈছোঁ। বাকীকেইটা ফুল দেখিছেই, এতিয়া তুলিলে নিশ্চয়। মই এনেকৈ সূতাকেইটা ভৰাই লৈছোঁ আৰু আগৰ ফালে এটা এটাকৈ গাঁঠি দিছোঁ যাতে ওলাই নাযায়। ওলাই গ'লে আৰু ফুলটো গোটেই ওলাই যাব, সেইকাৰণে। কিন্তু মই আপোনালোকক এটা কথা কৈ থওঁ, মই সোণালী কালাৰৰ সূতা 5ডালকৈ লৈছোঁ কাৰণ সেইটো আৰচি সূতা হয় আৰু মোটা হয় ক'লাটোতকৈ বেছি, সেইকাৰণে মই ক'লা 6ডাল লৈছোঁ আৰু সোণালী কালাৰ মই 5ডাল লৈছোঁ। এতিয়া মই চেৰিটো ওলাই পেলাই তাৰটো মাৰি ল'ম। মই আপোনালোকক বাৰে বাৰে তাৰ মৰাটো আৰু দেখুৱাই নাথাকোঁ। এতিয়া আমি ফুলটো আৰম্ভ কৰোঁ। ছেকেণ্ড লাইনটো এয়া দেখিছেই, এতিয়া 3 কণী উঠিব। মানে আগতে 1 কণী উঠিছিলে, এতিয়া দুফালে 1 কণী 1 কণী বাঢ়ি যাব। গতিকে এইটো ফুলত যেতিয়া মাজতে 1 কণী আছিলে, আমি দুফালে 1 কণী 1 কণী বঢ়াই দিম, মানে দুডাল দুডাল সূতা বঢ়াই দিব লাগিব। এয়া মই চিৰিটোত যেনেকৈ সোমোৱাই দিছোঁ, 3ডাল উঠাই দিছোঁ, মাজৰ কণী উঠিছে আৰু দুফালে 2টা উঠাইছে। তেনেকৈ মই বাকীকেইটা উঠাই লৈছোঁ 3 কণী 3 কণীকৈ। তাৰপিছত এতিয়া আমি সূতা ভৰাব লাগিব। সূতাকেইডাল অলপ লাহেকৈ টানি দিব, বেছি টানিব নালাগে, বেছি টানিলে ফাঁক হৈ যাব পাৰে আৰু ফুলটো বেয়া দেখিব। গতিকে লাহে লাহে টানি এনেকৈ সূতাকেইডাল ভৰাই ল'ব লাগিব। তাৰপিছত মই তাৰটো মাৰি দিম। এতিয়া আমাৰ আহিলে 3 নম্বৰ ষ্টেপটো। 3 নম্বৰ ষ্টেপটোত 5 কণী উঠিব, দুফালে 1 কণী 1 কণী বঢ়াই দিব লাগিব। ইয়াৰে আগতে 3 কণী আছিল, গতিকে আমাৰ সহজ হ'ব। 3 কণী থাকিলে দুফালে 1 কণী 1 কণী উঠাই দিব লাগিব, যেনেকৈ মই উঠাই দিছোঁ। এইফালে 1 কণী আৰু এইফালে 1 কণী, মাজত 5 কণী। দেখা পাইছে মই কেনেকৈ উঠাইছোঁ, একেবাৰে সহজ, আপোনালোকেও পাৰিব। আৰু ফুলটো ইমান টান নহয়। এনেকৈ মই 5 কণীকৈ উঠাইছোঁ। প্ৰথমে আমি এনেকৈ দেখিছে 3 কণী উঠাইছিলোঁ, গতিকে ইফালৰ 1 কণী বঢ়াই দিব আৰু ইফালে 1 কণী বঢ়াই দিব। এনেকৈ মই গোটেইকেইটা উঠাই কিনে সূতা ভৰাই পেলাই মই তাৰ বৈ লৈছোঁ। এইবাৰ আমাৰ আহিলে 4 নম্বৰ ষ্টেপটো। 4 নম্বৰ ষ্টেপটোত আমাৰ মাজৰখিনি একে থাকিব, কেৱল কাষৰ পিনে পাহিকেইটা বাঢ়ি যাব, আৰু পাহিকেইটা বাঢ়িবৰ কাৰণে 3 কণী উঠাব লাগিব, আৰু মাজত যিটো বগা দেখিছে সেইটো মাজত পেলাব লাগিব। তেনেকৈ পাহিটো আমাৰ এনেকৈ দীঘলকৈ তললৈকে যাব। এয়া দেখুৱাই দিছোঁ। আমি এনেকৈ মাজৰ 5 কণী আমি চাব লাগিব, মাজৰ 5 কণী উঠাই তাৰে কাষৰ আমাৰ 1 কণী এৰিব লাগিব। সেই 1 কণী এৰি পেলাই তাৰে কাষৰ 3 কণী উঠাব লাগিব। তাৰপিছত 1 কণীটো পেলাই আকৌ 5 কণী উঠাব লাগিব, আৰু 1 কণী পেলাই এইফালেও 3 কণী উঠাই দিব লাগিব। ঠিক তেনেকৈ এইটো ফুলতো মই দেখুৱাইছোঁ। 5 কণীটো আপোনালোকে যদি জুখিব নোৱাৰে তেতিয়াহ'লে উঠাই ল'ব, আঙুলিৰো আপোনালোকে লৈ ল'ব পাৰে। তাৰপিছত এনেকৈ 5 কণী উঠাই তেনেকৈ আকৌ এইফালে 3 কণী উঠাই দিব, মাজৰ 1 কণী পেলাই দিব। আৰু ফুলটো আপোনালোকে চাই ল'ব বাৰে বাৰে। মই একেবাৰে সহজ পদ্ধতিৰে শিকাবলৈ চেষ্টা কৰিছোঁ, শিকিব পাৰিলে মোৰো ভাল লাগিব। এনেকৈ মই গোটেইকেইটা ফুল উঠাই ল'ম আৰু সূতা ভৰাই পেলাই তাৰটো মাৰি ল'ম। এইবাৰ আমাৰ আহিলে 5 নম্বৰ ষ্টেপটো। আমি 4 নম্বৰ ষ্টেপটো কৰিলোঁ। এতিয়া আমাৰ চিধাই 4 কণী উঠিব, কাৰণ আমি বঢ়াব নালাগে। চিধাই উঠালোঁ 4 কণী, তাৰপিছত 1 কণী পৰিব, মাজত 3 কণী উঠিব, আৰু এইফালে 1 কণী পৰিব, আৰু এইফালে আকৌ 4 কণী উঠিব। মাজত য'ত আমাৰ 5 কণী উঠিছিলে সেয়া মাজত 3 কণী উঠিব। এইটো নিচিনাকৈ মই দেখুৱাই দিছোঁ। চিধাই আমি 4 কণী উঠাব লাগিব। তাৰপিছত মাজত 1 কণী পেলালোঁ, 5 কণীৰ জেগাত 3 কণী উঠিলে, আকৌ 1 কণী পেলালোঁ, আৰু এইফালে 4 কণী উঠিলে। ঠিক তেনেকৈ চিধাই 4 কণী উঠালোঁ, 1 কণী পেলালোঁ, মাজত 3 কণী উঠালোঁ, আকৌ 4 কণী উঠালোঁ। এনেকৈ মই গোটেইকেইটা ফুল তুলি যাম।
এইবাৰ আহিলে আমাৰ 6 নম্বৰ ষ্টেপটো ইয়াতেও চিধাই উঠিব একেবাৰে চিধা সেই আগৰকেইটাৰ নিচিনাকৈ কেৱল ইয়াতে 4 কণীৰ জাগাত 5 কণী উঠিব আৰু মাজতে 1 কণীহে উঠিব দেখিছে চিধাই 4 কণী 1 2 3 4 5 5 কণী উঠালো তাৰ পিছত মাজত 1 কণী পৰিব আৰু মাজত 1 কণী উঠিব এইফালেও 1 কণী পৰিব আৰু এইফালেও 5 কণী উঠি যাব চিধাই আমি এনেকৈ 5 কণী উঠালো তাৰ পিছত 1 কণী পেলালো মাজৰ কণী আকৌ উঠাই দিলো আকৌ 1 কণী পেলালো আকৌ ইফালে 5 কণী উঠাই দিলো ঠিক তেনেকৈ ইটো ফুলতো মই তেনেকৈ উঠাইছো 5 কণী উঠালো 1 কণী পেলালো আৰু 1 কণী উঠালো আকৌ 1 কণী পেলালো 5 কণী উঠালো এবাৰ আহিলে আমাৰ 7 নম্বৰ ষ্টেপটো 7 নম্বৰ ষ্টেপটোত কিন্তু আমি চিধা উঠাব নালাগিব 1 কণী এৰিব লাগিব দেখিছে 1 কণী এৰি পেলাই আমি 5 কণী উঠাব লাগিব আৰু মাজত আমাৰ উঠি আছিল ইমান টাইমে মাজৰ কণী এতিয়া পেলাই দিব লাগিব তাৰ পিছত আকৌ ইফালে 5 কণী উঠাব লাগিব কেৱল সাইডত 1 কণী কমি যাব দেখুৱাই দিছো আমি এনেকৈ চিধা উঠাইছিলো কিন্তু এতিয়া 1 কণীটো বাদ দিব লাগিব তাৰ পিছত 5 কণী উঠাব লাগিব মাজৰ কণী পেলাই দিব লাগিব আকৌ 5 কণী উঠাব লাগিব আকৌ এনেকৈ উঠাই লব চিৰিটোত উঠাই লব তাৰ পিছত আপুনি বাদ দি পেলাই 5 কণী উঠাব আৰু মাজৰ কণী পেলাই দি আকৌ 5 কণী উঠাই দিব ঠিক তেনেকৈ মই গোটেইকেইটা উঠাই লম এবাৰ 8 নম্বৰ ষ্টেপটো হ'ব 8 নম্বৰ ষ্টেপটোত আমাৰ পাহ এটা আৰম্ভ হ'ব পাহটো আৰম্ভ হলে মন কৰিব ইয়াতে আমাৰ 1 কণী কমি যাব আগতে 1 কণী কমিছিলে ইফালে 1 কণী কমিব কিন্তু সাইডত 3 কণী উঠিব লাগিব কাৰণ 3 কণী উঠিলে নেক্সট পাহটো আৰম্ভ হ'ব দেখিছে 3 কণী উঠাব লাগিব তাৰপিছত 1 কণী পেলাব লাগিব তাৰপিছত আকৌ 4 কণী উঠাব লাগিব এনেকৈ তাৰ পিছত আকৌ মাজৰ কণী পৰি যাব আগৰটো নিচিনাকৈ আকৌ ইফালেও 4 কণী উঠিব আৰু 1 কণী পৰি 3 কণী উঠিব তেতিয়াহে আমাৰ পাহটো সম্পূৰ্ণ হ'ব ফুলটো দেখুৱাই দিছো এয়া আমি চিধাৰ প্ৰথম কণীটো বাদ দিব লাগিব প্ৰথম কণীটো বাদ দি পেলাই কাষত 3 কণী উঠাই দিব লাগিব তাৰ পিছত চিধাৰ 1 কণী কমাই দিব লাগিব মানে তলত দিব লাগিব তাৰ পিছত আকৌ 4 কণী উঠাই দিব লাগিব আৰু মাজৰ কণী পৰিব আকৌ 4 কণী উঠিব তাৰ পিছত আকৌ 1 কণী পেলাব লাগিব আকৌ 3 কণী উঠাব লাগিব ঠিক তেনেকৈ এটো দেখুৱাই দিছো 3 কণী উঠিব তাৰ পিছত 1 কণী পৰিব আকৌ 4 কণী উঠিব আৰু মাজৰ কণী পৰিব আকৌ 4 কণী উঠিব তাৰ পিছত আকৌ 1 কণী পৰিব তাৰ পিছত আকৌ 3 কণী উঠিব তেনেকৈ মই ফুলটো সম্পূৰ্ণ কৰি লম এতিয়া আমাৰ আহে 9 নম্বৰ ষ্টেপটো 9 নম্বৰ ষ্টেপটোত আমি চিধা আকৌ উঠাব লাগিব আগৰটো নিচিনাকৈ আমি বঢ়াব নালাগে চিধাই 4 কণী উঠাব লাগিব তাৰ পিছত 1 কণী পেলাব লাগিব আকৌ 3 কণী উঠাব লাগিব মাজৰ কণী আকৌ পৰিব ইফালে 3 কণী উঠাব লাগিব 1 কণী পৰিব আকৌ 4 কণী উঠাব লাগিব এয়া আমি চিধা আমি 4 কণী উঠাব লাগিব চিধা 4 কণী উঠালো তাৰ পিছত 1 কণী পেলাব লাগিব আকৌ 3 কণী উঠাব লাগিব মাজৰ কণী পেলাই দিলো আকৌ সাইডত 3 কণী উঠালো 1 কণী পেলাই দিলো আকৌ 4 কণী উঠাই দিলো এইফালেও তেনেকৈ চিধাকৈ আমি 4 কণী উঠাব লাগিব চিধা 4 কণী উঠালো আগতে যেনেকৈ উঠাইছিলো সেইটো পাহৰ নিচিনাকৈ তেনেকৈ তাৰ পিছত মাজত 1 কণী পেলালো তাৰ পিছত আকৌ 3 কণী উঠালো তাৰ পিছত এইফালেও 3 কণী উঠালো মাজৰ কণী পেলাই আকৌ এইফালে সাইডত 4 কণী উঠাই দিলো ঠিক তেনেকৈ মই এইকেইটা ফুলো লাইনত তুলি পেলাই ফুটা ভৰাই মই তাৰটো মাৰি লম এইবাৰ আমি যদি চাও পাহটোৰ পৰা আমাৰ 3 নম্বৰ ষ্টেপটো হ'ব এইবাৰ আমি চিধাই উঠাব নালাগে 1 কণী কমাই দিব লাগিব কাৰণ আমি চিধাই উঠাইছিলো পাহটোৰ 2 নম্বৰলৈকে এটা 3 নম্বৰ ষ্টেপটোত আমি কমাব লাগিব তাৰ পিছত 4 কণী উঠাব লাগিব কাষত আকৌ 2 কণী পেলাই দিব লাগিব বগা হৈ থকাখিনি তাৰপিছত মাজত আকৌ 3 কণী উঠাব লাগিব আকৌ ইফালে 2 কণী পেলাই আকৌ 4 কণী উঠাব লাগিব ফুলটো এনেকৈ তুলিব লাগিব আমি যেনেকৈ চিধাই উঠাইছিলো হেয়া 1 কণী বাদ দিব লাগিব 1 কণী বাদ দি পেলাই আমি আকৌ 4 কণী উঠাব লাগিব 4 কণী উঠাই 2 কণী আকৌ পেলাব লাগিব আকৌ মাজৰ 3 কণী উঠাব লাগিব আকৌ 2 কণী পেলাই 4 কণী উঠাব লাগিব ঠিক তেনেকৈ এয়া আমি 1 কণী বাদ দিব লাগিব মাজৰ পৰা মানে সাইডৰ পৰা 1 কণী বাদ দিলো তাৰ পিছত আমি 4 কণী উঠালো আকৌ 2 কণী পেলালো 3 কণী উঠালো আকৌ 2 কণী পেলালো 4 কণী উঠালো ঠিক তেনেকৈ মই গোটেইকেইটা তুলি পেলাই তাৰটো মাৰি লম আৰু পাহটো সম্পূৰ্ণ কৰিম সেকেন্ড পাহটোৰ আমাৰ লাষ্ট ষ্টেপটো হ'ব লাষ্ট ষ্টেপটোত কিন্তু আমি আকৌ 1 কণী কমাই দিব লাগিব ইয়াৰ আগৰবাৰ 1 কণী কমাইছিলো এতিয়া কমাব লাগিব 3 কণী উঠাব লাগিব কমাই পেলাই তাৰ পিছত 2 কণী আকৌ পৰিব মাজৰ 3 কণী আকৌ উঠিব একেই হ'ব আৰু ইফালে 2 কণী পৰিব আকৌ 3 কণী উঠাব সাইডত 1 কণী বেছি হৈ আছে এটোটা নালাগে ভুল হৈছে কিন্তু আমি 3 কণী উঠাব লাগিব
ফুলটোৰ আমি চিধা একনি বাদ দিব লাগিব একনি বাদ দি পেলাই আমি তিনিকণি উঠাব লাগিব আৰু আগৰটোৰ নিচিনাকৈ সেই দুকণি আকৌ পেলাব লাগিব আকৌ মাজৰ তিনিকণিও সেই একেই উঠাব লাগিব আকৌ দুকণি পেলাব লাগিব আকৌ তিনিকণি উঠাব লাগিব এইটো বাহত কেৱল দুফালে একনি একনি কমাই দিব লাগে আৰু বাকিকেইটা একেই থাকে আৰু আগতে সাইডত আমাৰ চাৰিকণি উঠিছিলে এবাৰ একনি কমাই দিয়াৰ কাৰণে আমাৰ তিনিকণি উঠিছে আৰু মাজৰখিনি ঠিক তেনেকুৱাই হয় এনেকৈ মই গোটেই ফুলটো সম্পূৰ্ণ কৰি লৈ পেলাই তাৰটো মাৰি ল'ম ফুলটো আমাৰ শেষে হ'ল প্ৰায় কেৱল আমাৰ দুটা লাইন আছে পাহটো শেষ হ'ল আমাৰ গোটেই ফুলটো সম্পূৰ্ণ হ'ল কেৱল আমাৰ দুটা লাইনৰ লাষ্টৰটো আমি তিনিকণি আছিল যিহেতু দুফালে একনি একনি বঢ়াই আমি পাঁচকণি উঠাব লাগিব এইবাৰ চাওক আমাৰ কলা যিখিনি হৈ আছে মাজতে কলাৰ আমাৰ এনেকৈ গোটেইখিনি উঠালে আমাৰ সাতকণি উঠিব সাতকণি উঠিলে আমাৰ দুফালে একনি একনি কমাই দিব আৰু মাজৰ পাঁচকণি উঠাই দিব যদি আপোনালোকৰ অসুবিধা হয় তেতিয়াহলে এনেকৈ উঠাই ল'ব তেতিয়াহলে আপোনালোকৰ ভুল নহয় এয়া মাজৰ পাঁচকণি উঠি যাব যিখিনি সোণালী কালাৰৰ হৈ আছে সেইখিনি আপোনালোকে একনি কমাই দিব আৰু ইফালে একনি কমাই দিলে মাজৰ পাঁচকণি উঠিব ঠিক তেনেকৈ মই গোটেইকেইটা উঠাই লৈ তাৰটো মাৰি ল'ম ফুলটোৰ একেবাৰে লাষ্টৰ ষ্টেপটো আমি পালো আহি লাষ্টৰ ষ্টেপটোত আমি সাতকণি উঠাব লাগিব ইয়াৰ আগতে পাঁচকণি উঠাইছিলো দুফালে একনি একনি বঢ়াই দিলে সাতকণি হ'ব কেনেকৈ উঠাব লাগে দেখুৱাই দিছো আহক এই আমি পাঁচকণি উঠাইছিলো এনেকৈ এটা পাঁচকণিৰ জায়গাত আমি দুফালে একনি একনি বঢ়াই দিব লাগিব ইফালে একনি আৰু ইফালে একনি তেতিয়া আমাৰ সাতকণি হ'বগৈ এনেকৈ যিখিনি আপোনালোকৰ সোণালী কালাৰ বেছি হৈ আছে বা কলা বেছি হৈ আছে ইয়াৰ আগতে আমি যেনেকৈ উঠাইছিলো তেনেকৈ উঠাই দিব তেতিয়াহলে আপোনালোকৰ সুবিধা হ'ব আৰু যদিহে তেনেকৈ নোৱাৰে তেতিয়াহলে পাঁচকণিটোৰ পৰা একনি একনি দুফালে বঢ়াই দিলেই হ'ল এনেকৈ মই ফুলটো সম্পূৰ্ণ কৰি লৈছো মোৰ ফুলটো গোটেইখিনি তাৰ মাৰি সম্পূৰ্ণ কৰি ললো এতিয়া আপোনালোকক দেখুৱাও চিধা চাইডে কেনেকুৱা দেখা হৈছে এইটো আছিল চিধা চাইড ফুলকেইটা দেখিবলৈ এনেকুৱা হৈছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব একেবাৰে সৰু সৰু ফুল আৰু সৰু সৰুকৈ কমকৈ হয় যিহেতু টাইমো কম সেইকাৰণে মই আপোনালোকক সহজ পদ্ধতিতে শিকাবলৈ চেষ্টা কৰিছো আপোনালোকে বুজি পাইছে নে নাই কমেন্ট কৰি মোক জনাব আৰু যদি বুজি পায় তেনেহলে মোৰ ভাল লাগিব আৰু যদিহে বুজি পোৱা নাই তেনেহলে মোক আকৌ কমেন্টত জনাব নেক্সট ভিডিঅত মই আকৌ সহজভাৱে বুজাবলৈ চেষ্টা কৰিম ভিডিঅটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো